আজিৰ আপোনালোকৰ মাননীয় সভাপতিলৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াতে উপস্থিত হৈ আপোনালোকে ধৰ্ম অনুষ্ঠানত যি আলোচনা কৰাৰ সময়ত উপস্থিত হৈছে তেওঁলোকসকললৈ বয়োজ্যেষ্ঠসকললৈ মোৰ ফালৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ, সকলোলৈ নমস্কাৰ জনাইছোঁ। আমি আজি আপোনালোকৰ ইয়াতে আহি নিজকে ভাগ্যৱান বুলি ধৰি লৈছোঁ, কাৰণ এনেকুৱা ধৰ্ম অনুষ্ঠানৰ সভাত উপস্থিত হ'ব পৰা খুব ভাগ্যৰ কথা বুলি আমি ভাবোঁ। এই গতিকে নিশ্চয় আপোনালোকৰ ফালৰ পৰা আমি যি বিচাৰিবলৈ আহিছোঁ, ধৰি লওক এইখিনি বয়োজ্যেষ্ঠসকলৰ পৰা যদি আমি আপোনালোকৰ ফালৰ পৰা যি বৰ হিচাপে মাগিবলৈ আহিছোঁ, নিশ্চয় আপোনালোকৰ পৰা সেইটো আমি পাম বুলি আশা কৰিছোঁ। এতিয়া যিহে নহওক আপোনালোকৰ এই শংকৰ সমাজত যি শংকৰ সংঘৰ যি ধৰ্ম অনুষ্ঠান, ইয়াত আপোনালোকৰ সন্মুখত আহি দুই আষাৰ থাকিবৰ কাৰণে যি সুবিধা দিলে, সেইটো কাৰণে মই আপোনালোকক শ্ৰদ্ধা সহকাৰে ধন্যবাদো জনাইছোঁ। এতিয়া যিহেতু মই নিজে ককলাবাৰী সমষ্টিৰ BTC ঠিক তেনেকুৱা ভাবিয়ে মই আপোনালোকৰ সকলোলৈ বাৰে বাৰে মই শ্ৰদ্ধা জনাইছোঁ। এতিয়া আপোনালোকৰ আগত সন্মুখত আহি দুই আষাৰ যি কম বুলি কথা ভাবিছোঁ, এই কথাটো হৈছে বৰ্তমান সময়ত ইলেকশ্যনৰ যি বঁটা ল'বলৈ ধৰিছে, নিশ্চয় এই বঁটাটো চবৰ গাত লাগিছে বা লাগিব নিশ্চয়। সেইটো এৰি আমি কোনেও চলিব নোৱাৰে। ই আমাৰ গণতন্ত্ৰৰ যে দেশ বা এই সমাজত থাকি নিশ্চয় এই সমাজৰ যে নিয়ম নীতি, এই নিয়ম নীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। গতিকে নিশ্চয় সকলোৱে তাত নিজৰ নিজৰ যি প্ৰাপ্য অধিকাৰ সেইটো সাব্যস্ত কৰিব। এতিয়া আমি UPPL দলৰ হৈ ইয়াতে আহিছোঁ। আমিও অহা লোকসভা সমষ্টিত, কোকৰাঝাৰ সমষ্টিত আমাৰ দলৰে মুখ্য সভাপতি মাননীয় UG ব্ৰহ্মদেৱক আমি এই কোকৰাঝাৰ সমষ্টিৰ কাৰণে প্ৰাৰ্থী হিচাপে থিয় কৰাইছোঁ। তেওঁ সকলোৱে নিশ্চয় নামটো শুনি পাইছে। আগতেও বহুবাৰ এই আপোনালোকৰ জাগাত তেওঁ আহি পাইছে বা এই সমাজত নিশ্চয় তেওঁ নিজাববীয়াকৈ আপোনালোকক যিমানখিনি লাগিছিলে বিশেষ কাৰণৰ কাৰণে নিশ্চয় এতিয়া ল'ব পৰা নাই। তেওঁ অহাকালি আমাৰ এই ভবানীপুৰত আহিব সন্ধিয়া টাইমত, আৰু নিশ্চয় তাত গৈ আপোনালোকে তেওঁৰ ভাষণটো শুনিবলৈ পাব। এইখিনিক মই আপোনালোকক এতিয়া জনাই দিলোঁ। এতিয়া আমাৰ যি প্ৰাৰ্থীৰ নামক মই আপোনালোকৰ সন্মুখত তেতিয়াই কৈ আহিছোঁ যে UG ব্ৰহ্ম। তেওঁ এজন সাহিত্য বুদ্ধিজীৱীও। আপোনালোকৰ ওচৰত আগতেও আহি এই আঞ্চলিকৰ ভিতৰতে যি অসম সাহিত্য সভা আছে, তাতো তেওঁ নিশ্চয় সাহিত্য হিচাপে আগতেও আগবঢ়াইছিলে, আৰু নিশ্চয় ইয়াৰ বাহিৰেও সৰুপেটা তেওঁ অনুদান আগবঢ়াইছিলে। যাহাতে তেওঁ ইয়াত উপস্থিত হৈ আমাৰ সমাজৰ কাৰণে কাম কৰিব পাৰে, এই সমাজৰ কাৰণে কাম কৰিব পাৰে, আৰু তেওঁ
কাম কৰাবৰ কাৰণে আমি যাতে তেওঁক হেঁচি দিব পাৰোঁ বা হেঁচি ধৰিব পাৰোঁ, ঠিক তেনেকুৱা সুবিধাটো যদি আপোনালোকে দিয়ে আমাক সহায় কৰে, তেতিয়া নিশ্চয় আমি হেঁচি ধৰিব পাৰিম বা তেওঁক ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে যাতে তেওঁ অনুদান হিচাপে পিছত যদি আগবঢ়াৰ পৰা যাতে সমাজৰ মংগল হয়, সেইটো আমি বিচাৰোঁ আৰু ঠিক তেনেকুৱা হওক বুলি আমি আমাৰ ফালৰ পৰা তেওঁক প্ৰেছাৰ দিব পাৰিম। এতিয়া যিহেতু ইয়াতে গুণী ব্যক্তিসকলে সমবেত হৈছে, এই গতিকে এই গুণী ব্যক্তিসকলৰ সেই হিচাপে আমি কিন্তু ইমান বছৰে দুখ আৰু পৰিতাপৰ মাজেদি জনাইছোঁ আৰু আপোনালোকে তেওঁ ক'ব কথাবিলাক আৰু তেওঁ এদিন আহি গেলি আমি বৰ সুখ পাম। গতিকে এই স্বাধীন হোৱাৰ পৰা আমি কিন্তু 10 পইচাও আমি অনুদান পোৱা নাই। এইয়ে দুখ আমাৰ। এই ভবানীটো আমাৰ সমষ্টি যেহেতু আমাৰ ৰিজাৰ্ভ চিট, ইয়াত কোনো আমাৰ মানুহ উঠিব নোৱাৰে, তেওঁলোকৰ বাহিৰে কোনো উঠিব নোৱাৰে। দেশ যেতিয়া স্বাধীন হয় তেতিয়াই আমাক ৰিজাৰ্ভ চিট কৰি দিছিল। এইটো সেই হিচাপে আমি কেন্দ্ৰৰ পৰা কোনো অনুদান এইখিনি আমি আমাৰ এই অনুষ্ঠানটো গঠন কৰা হৈছে আৰু সেইমতে চলি আছে। নিশ্চয় আপোনালোকে তেওঁক UP ব্ৰহ্মক কথাবিলাক ভালদৰে বুজাই দিব যে আচলতে তাতে আমি আমাৰ ফালৰ পৰা একো দিব পৰা নাই সঁচা। গতিকে যদি আমি কিবা দিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম আৰু হ'ব। আমাৰ নেতাৰ কোনো কাৰণ একো নাই। গতিকে আমিওতো এটা আশাবাদী, আমাক এটা যথামান্য হ'লেও আমাক গৰমনি লাগে, কিন্তু আমি একো পোৱা নাই। দুখ আৰু আক্ষেপৰ মাজেৰে আপোনালোকক জনাইছোঁ যে স্বাধীন হোৱাৰ পৰাই আমি এই অনুষ্ঠানবিলাকো একো পোৱা নাই। এইটো আমাৰ বৰ্তমান মহান অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ তথা প্ৰাথমিক। সেই হিচাপে আপোনালোকে তেওঁ কথাবিলাক ভালদৰে বুজাব আৰু নিশ্চয় তেওঁ আমাক আহি ইয়াতে এটা ভাষণ দি আমাক উপকৃত কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি কৰিম।